সাহিত্য সভাৰ আছে ইয়াত বজালিহাট। তিরিশটা পিন 10 টাকা, 30টা পিন 10 টাকা, 30টা পিন 10 টাকা। ভিতৰলৈ সোমাই আহিলোঁ। উখল মাখল পৰিৱেশ সকলোফালে। হোটেল আছে, হোটেল কিন্তু বহুত আছে। হোটেল খোৱা বস্তুৰ দোকান এইবিলাক আছে, বহুত আছে। সেইফালে আছে বজালি চাহ হাউচ আছে, মানে কিবা কেফে আছে, হোটেল ফাষ্ট ফুড। মানে এইফালে সোমাই যাওকচোন। ভিৰ হৈ আছে এইবিলাক। ৱাও, এইটো লাইনটো হোটেলৰে। হোটেল আৰু হোটেল। বনাই আছে হোটেল। ৱাও, এইখন ডাঙৰ লাগিছে, বহুত ডাঙৰ। চকী বহুত খালী আছে, খাব পাৰিব যিকোনো। ইয়াত আছে, বহুতো আছে খোৱা বস্তু। দাদা কওকচোন কি কি আছে ইয়াত? চিকেন হ'ব, গাহৰি হ'ব, মিছা মাছ হ'ব, মাছ হ'ব, গৰৈ মাছ, তাৰপিছত পলু হ'ব, লতা, কেঁকোৰা। সুন্দৰ। এনে দামটো কিমান? 100 টকা। 100 টকা প্লেট। ভাল লাগিছে বস্তুবিলাক। এতিয়া এইফালে যাওঁ সোমাই। এইফালেও আছে, বিভিন্ন আইটেম আছে। এইফালে চাওক। দাদা কি বনাই আছে এইটো? পুৰি। পৰঠা বনাই আছে। আৰু এইফালে বনাই আছে কিবা বুট ভাজা, ফুলৰি, এনেকুৱা এইবিলাক আছে। ক্ৰয় বিক্ৰয় চলি আছে। এতিয়া ময়ো কিবা খাম। যিকোনো এখন হোটেলত সোমাই যাম। এইফালে বনাইছে চাওমিন। দাদা চাওমিন কিমান কৈ দিছে? কিমান কৈ চাওমিন? ভেজ 50 টকা। 50 টকা ভেজ। আৰু যদি চিকেন চাওমিন খায় তেতিয়া অলপ বেছি হ'ব। এইফালেও আছে, এইফালেও বহুতো দোকান আছে। এইফালেও সোমাই যাওঁ। মানে শ দোকান আহিছে। ভেজ চাওমিন, চিকেন চাওমিন। দাদা চিকেন চাওমিন কিমান দাম? চিকেন চাওমিন 80 টকা। চিকেন কাটি আছে ইয়াত। আৰু এইবিলাক বেকাৰীৰ বিস্কুট আছে, কেক আছে। সেইফালে যাওঁ। এইফালে এইখন আমাৰ খাওঁ আহক, হোটেলখনৰ নাম খাওঁ আহক। টেকেলি পিঠা বনাই আছে। বাইদেউ কিমান দাম টেকেলি পিঠা? 15 টকা এখনত। ঠিকে আছে। 15 টকা টেকেলি পিঠা। এইখন হোটেলো আছে, সুন্দৰ লাগিছে। বলকচোন এতিয়া আমি সেইফালে আগুৱাই যাওঁ। মজা প্লেচ, মজা। এইফালেও আছে দোকান চোকান, মানে বহুত আছে। ৰাভা ফাষ্ট ফুড থমনাৰ পৰা আহিছে, থমনা। এইখনে মানে লিষ্টখন দিয়ে দিছে, ভাত, ৰোল। আছো একদম। কি ভিডিঅ' হৈ আছে। মই অলপ চাম, ভাল লাগব একেলগ। কি কৰি আছ?
ক'ত খাম ক'ত নাখাম ইয়াত মাংস বনাই আছে মাংস কোনোবা এখনত খাব লাগিব ইয়াত খাম ঘুগুনি ফ্ৰেছ ফ্ৰেছ বনাই আছে একেবাৰে গাহৰি ব্ৰইলাৰো আছে নেকি কিমানকৈ প্লেট প্লেট কিমানকৈ ব্ৰইলাৰ 50 টকা অঁ ব্ৰইলাৰ 50 গাহৰি 70 ঘুগুনি খাম দিয়ক ঘুগনি খোৱাৰ পিছত সুধিলে যে আৰু কিবা খাবা নেকি তেতিয়া ক'লোঁ যে ফুলৰে দিয়া দিলে 10 টকা সেইখিনি খাব লাগিব আৰু এইফালে এইবিলাক গাহৰি মিছা মাছ এইফালেও যিমান মানে দোকান দেখিছে চব হোটেল সকলো ফালে ৰন্ধা বঢ়া হৈ আছে কাষ্টমাৰ লাগি আছে গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত সাহিত্য অভাৰ নিউ ভিডিঅ' আহি আছে চাব আৰু এইফালে হোটেল 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 আৰু হোটেল চাহ কফি এইবিলাক দি আছে আৰু এইবিলাক আইটেম আছে